এজন ব্যক্তি প্ৰতিদিনে উদযাপন কৰে পৰিৱেশ দিৱস। একক প্ৰচেষ্টাৰে সেউজীয়া কৰি তুলিছে বিশ্বনাথ চহৰ। এওঁৰ নাম কুমুদ বৰুৱা, পেছাত এগৰাকী অধিবক্তা। পৰিৱেশ সংৰক্ষণ আৰু স্বচ্ছতাৰ সপোন দেখা এই অধিবক্তাগৰাকীয়ে দেখুৱাইছে পৰিৱেশ সংৰক্ষণৰ প্ৰতি থকা নিজ দায়বদ্ধতা। সেউজীয়া ৰূপত সজাই তুলিছে বিশ্বনাথ চহৰ। হয়, কুমুদ বৰুৱাৰ একক প্ৰচেষ্টাতেই বৰ্তমান সেউজীয়া আৰু স্বচ্ছ ৰূপত বিশ্বনাথ চহৰ। প্ৰতিদিনে চহৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ গছপুলি ৰোপণ কৰি আহিছে লোকজনে। কেৱল গছপুলি ৰোপণেই নহয়, পুলিসমূহ নিজে প্ৰতিপালনো কৰে লোকজনে। (2012) চনৰ পৰাই এক পৰিৱেশ সজাগতা আৰু স্বচ্ছতাৰ যাত্ৰা আৰম্ভ কৰা লোকজনে কেৱল বিশ্বনাথ চহৰতেই নহয়, তেজপুৰ আৰু তিনিচুকীয়া চহৰৰ লগতে বিশ্বনাথ আৰু তেজপুৰৰ ন্যায়ালয়ৰ চৌহদত ৰোপণ কৰিছে হাজাৰ হাজাৰ গছপুলি। কুমুদ বৰুৱা, এডভোকেট অধিবক্তা কুমুদ বৰুৱাই ৰুইছে। হয়, তেখেত মানে নিৰবিচ্ছিন্নভাৱে সমাজৰ কাৰণে এইখিনি কৰি আছে। হয়, পৰিৱেশ সংৰক্ষণত তেখেতে বহুত গুৰুত্ব দিয়ে হয়, আৰু তেখেতে এইখিনি প্ৰায়খিনি গছ ৰুইছে আৰু হয় নেকি? আদালতৰ চৌহদতো ৰুইছে, আনকি তেজপুৰ আদালতৰ নতুন বিল্ডিঙৰ ওচৰৰ যিখিনি গছ তেখেতে ৰুইছে। ইপিনে স্বচ্ছতাৰ দিশতো গুৰুত্ব প্ৰদান কৰি লোকজনে সজাগতা সৃষ্টিৰ বাবে ৰাইজৰ মাজত বিতৰণ কৰিছে ডাষ্টবিন। এনেদৰেই পৰিৱেশ আৰু স্বচ্ছতাৰ নিদৰ্শন দেখুৱাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কুমুদ বৰুৱাই। বিভাগে জানে, আমাৰ জিলা প্ৰশাসনে জানে, সকলোৱে জানে যে কুমুদ বৰুৱাই এইখিনি কৰি আছে। মই নিজ হাতেৰে জাবৰ তুলি মিউনিচিপালিটি কাম কৰি চহৰখন পৰিষ্কাৰ কৰিলোঁ। মোৰ নিজৰ পইচাৰে আজি 7 বছৰ হ'ল বিশ্বনাথ চাৰিআলি মানে হাইৱেৰ কাষৰ যিবিলাক দ গাঁত হয় বছৰটোত, সেইবিলাক মই নিজৰ পইচাৰে ট্ৰাকত কেৰি কৰি আনি এইবিলাক পুতি গাঁতবিলাক নাইকিয়া কৰিলোঁ। বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট, ETV ভাৰত অসম।